আনফৰ্চুনেটলি এটা বিগ ফ্লপ হ'ল বুলি ক'ব লাগিব। ইউনিটটো এতিয়া বৰ্তমান আছে 35 ইউনিট হৈছে। এক ইউনিটত কিমান দাম সেইটো এতিয়ালৈকে গমেই নাপাওঁ। খুব টাং বন্ধু বান্ধৱসকল, আজি মোৰ গাটো অকণমান ভালেই পাইছোঁ এতিয়া। মানে কালি যথেষ্ট জ্বৰ আছিলে আৰু এতিয়া গা বিষ অলপ কমিছে, তথাপি চৰ্দি ভাৱটো অকণমান আছে আৰু কাহটো আছে। তো আজি সেইটো কাৰণে মায়ে অলপ অলপ বেলেগ টাইপৰ ৰুটি এটা বনাম বুলি কৈছে, হালধি চালধি দি। আমাৰ ঘৰত নৰ্মেলি ৰুটি খোৱা নহয়, কিন্তু আজি যিহেতুকে মানে অকণমান মোৰ ৰুটি খাব মন গৈছে, সেইকাৰণে মাক ক'লোঁ ৰুটি বনোৱা বুলি। তো এতিয়া মায়ে মানে ৰুটি বেলি আছে পূৰা, আৰু এইটো হৈ গ'ল আপোনাৰ আটাত মানে হালধি দি দিছে। হালধি দিছে ন? হালধি অকণমান দি দিছে। হালধি দিলে বোলে অকণমান মানে বীজাণুবোৰ অলপ কাটে বোলে, গাৰ বিষ চিষবোৰ অকণমান ভাল হয় বুলি কয়। গতিকে দি দিছে, খাই ভাল লাগিব। আমাৰ ঘৰত এতিয়া যিটো আছাম গেছ কোম্পানী বুলি কয়, সিহঁতি পাইপলাইন লগাইছিলে, এইটো চাব পাৰে এই পাইপলাইনটো, ঠিক আছে। ইয়াতে আপোনাৰ গোটেই চিষ্টেমটো আছে অন অফ কৰা, আৰু বিল বহুত দিন ধৰি অহা নাই। 4-5 মাহ হ'ল। গতিকে এনেকৈ 4-5 মাহ বিল নাহিলে বহুত দিগদাৰ হয়। মাজতে মই দিছিলোঁগৈ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ। এমাহতো নিজে দিলি চাগে? এমাহৰ নিজে নাই দিয়া, মানে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বিল বনিছে, মানে বিল কেলকুলেট হ'ব লাগিব ন। অনলাইনত দিব নোৱাৰি নেকি? অনলাইনত বিল দিবলৈ বিলটো জেনেৰেটটো হ'ব লাগিব। বিলটো বনাই নাই যেতিয়া কেনেকৈ দিম? এনেই নিজে উপজাচি দিব নোৱাৰি ন, ইউনিটটো হিচাপ হ'ব লাগিব ন। এপ্ৰিল, মে', জুন, জুলাই 4 মাহৰ এতিয়ালৈকে অহা নাই। কিন্তু যদিও আহে 800 টকাকৈও ধৰিছোঁ, 3200 টকা বহুত বেছি হৈ যায়গৈ। ঘৰৰ ভিতৰত যিটো ৰেগুলেটৰ আছিলে সেইটো অন অফ কৰিবৰ কাৰণে বাৰ্ণাৰটো, আৰু বাহিৰত এটা মেইন ছুইচ আছে, এইটো আপোনালোকে চাব পাৰে। আৰু ইয়াতে আপোনালোকৰ চাওক ইউনিটটো এতিয়া বৰ্তমান আছে 35 ইউনিট হৈছে। এতিয়া এক ইউনিটত কিমান দাম সেইটো এতিয়ালৈকে গমেই নাপাওঁ। তো যেতিয়া ৰিডিং কৰিবলৈ আহিব তেতিয়াহে গম পাম। এতিয়ালৈকে মানে ৰিডিং কৰিবলৈ অহাই নাই। এইফালে ৰুটি বনি তৈয়াৰ হৈ গ'ল, এতিয়া বহুত বেছি গৰম হৈ আছে, তেলটো বহুত কম আছে বাৰু, আৰু এইফালে চব্জি আছে। তো প্ৰথম এটা বাইট লৈ লওঁ। ভাল লাগিছে হালধিটো মিক্স কৰাৰ কাৰণে। কালিলৈকে সোৱাদেই নাপাইছিলোঁ, এতিয়া অলপ চলপ সোৱাদ পাইছোঁ আৰু কালিলৈকে জ্বৰটো আছিলে, এতিয়া অকণমান ভাল লাগিছে খাই। এমেজনৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলোঁ, আৰু কি বস্তুনো মই আপোনালোকক দেখাম আনবক্সিং কৰি কেনে। তো ইয়াতে ৱেইট কৰি আছোঁ। এই ৰাস্তাটোৰ ফালে ডেলিভাৰী বয়জন আহিব, মানে দাদা এজন হয়, ডেলিভাৰী বয় ক'লে বেয়া হ'ব। তো দাদা এজন আহিব, দিবহি, তাৰপিছত ল'ম, আপোনালোকক দেখাম কি হয়। OTP দিব লাগে ন আজিকালি? অঁ দিয়ক, 595008। ঠিক আছে, অঁ। তো এতিয়া আনবক্সিং কৰোঁ যে ইয়াত আছে কি। এইটো হৈ গ'ল আপোনালোকৰ এটা স্মাৰ্ট ৱাটচ ফায়াৰ বল্টৰ। অৰ্ডাৰ কৰি চালোঁ যে কেনেকুৱা হ'ব বা কেনেকুৱা নহ'ব। তো ব'লক একবাৰ ইয়াক খোলোঁ ভালকৈ। ঠিক আছে, তো খুলি লওঁ, খুলি কিনে আপোনালোকক দেখাম। এইটোৱে হৈছে স্মাৰ্ট ৱাটচটো। তো ইয়াত কি কি লিখা আছে একবাৰ চাই লওঁ। ৱায়াৰলেছ চাৰ্জিং হয়, চাৰ্জিং ৱায়াৰলেছ হ'ব। এই ঘড়ীটো লোৱাৰ বিশেষ কাৰণ হৈ গ'ল যে কি ইয়াত হাৰ্ট ট্ৰেকিং আছে, ECG ট্ৰেকিং, মানে গোটেইখিনি বস্তু ইয়াত চাব পাৰে, আৰু লগতে কিমান ৰানিং কৰিছে কি, সেইটো কাৰণে স্মাৰ্ট ৱাটচ আজিকালি পিন্ধে মানুহে। আৰু লগতে চবচে ইণ্টাৰেষ্টিং কথা, ইয়াত ৱায়াৰলেছ চাৰ্জিং বুলি যে লিখা আছে, তো ইয়াতে চাৰ্জাৰ এটা আছে, চাওক এইটো চাব পাৰে আপোনালোকে। আৰু এই চাৰ্জাৰটো জাষ্ট আৰু এনেকৈ ইয়াত লগাই দিলে হৈ যায়, ইয়াত লাগ খাই যায়, খাই গ'ল, ঠিক আছে। এইটো চাওক, আনফৰ্চুনেটলি এটা বিগ ফ্লপ হ'ল বুলি ক'ব লাগিব। মানে এই ঘড়ীটো বেয়া ওলালে, এতিয়ালৈকে অন কৰিব পৰা নাই, বহুত ট্ৰাই কৰিলোঁ কিবা কিবি কৰি। চাৰ্জো দিলোঁ, ইয়াতে আপোনালোকে চাব পাৰে, চাৰ্জ অন কৰিলোঁ, এইটো ঠিক আছে। অন কৰি ইয়াতে চাৰ্জ লগালোঁ, কিমান দেৰি যে চাৰ্জ লগালোঁ ঠিকনা নাই, কিন্তু এতিয়ালৈকে অনেই হোৱা নাই। মানে ইউটিউবত চাই হেক কৰিলোঁ ভিডিঅ', কিন্তু অন কৰিব পৰা নাই। গতিকে এইটো কৰিব লাগিব এতিয়া, এক্সচেঞ্জ কৰিম মানে এইটো দি এটা নতুন এটা অৰ্ডাৰ কৰি দিব লাগিব। ফৰ দ্য ফাৰ্ষ্ট টাইম স্মাৰ্ট ৱাটচ অৰ্ডাৰ কৰিছিলোঁ, সেইটো ওলালে বিগ ফ্লপ। কি ক'ব আৰু, দুখৰ কথা। বুক মাই শ্ব' ফ্ৰী টিকেট এটা পাইছিলোঁ, এতিয়া সেইটো ইউজ কৰিব লাগিব। এইটো এক্সচেঞ্জ হ'লেও বাৰু এইটো থাকি যাব, তো গতিকে এইটোকে ইউজ কৰি এটা মনটো ভাল কৰিব লাগিব। এমেজনত একচুৱেলি এইটো মই ছেকেণ্ড টাইম ঠগ খাইছোঁ বুলি ক'ব লাগিব। বেয়া প্ৰডাক্ট অহা আগতো একবাৰ এটা আইটেম বেয়া আছিল, তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ। তো বহুত আশাৰে মানে প্ৰডাক্ট এটা অৰ্ডাৰ কৰোঁ, তো আজি স্মাৰ্ট ৱাটচ এটা কৰিছিলোঁ, সেইটো বেয়া ওলালে, বহুত মনটো বেয়া লাগিলে। তো নেক্সট এক্সচেঞ্জ আইটেমটো মই আশা কৰিছোঁ যাতে ভাল আহিব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল নাপালে তেতিয়াহ'লে ডিছলাইক কৰিব, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব। ধন্যবাদ থাকিল। নেক্সট ভিডিঅ' এটাত পুনৰ লগ পাম।